হেল্ল' এভৰিৱান, গুড আফটাৰনুন। বহুত ব্যস্ততাৰ মাজত বহুত দিন হ'ল ভিডিঅ' বনাব পৰা নাই, সেয়েহে আপোনালোকৰ মাজলৈ সৰু চাই এটা ভিডিঅ' লৈ আহিলোঁ। মই আহিলোঁ এতিয়া কেক ল'বৰ কাৰণে, যিহেতু আজি হ'ল মোৰ ছোৱালীজনীৰ জন্মদিন। সেয়েহে জন্মদিনটো কেনেকৈ পালন কৰিলোঁ সেয়েহে আপোনালোকৰ ভিডিঅ' মাধ্যমেৰে অকণমান দেখাব খুজিছোঁ। মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব দেই। এয়া চাওক, এই কেকত লিখা আছে হেপী বাৰ্থডে গাৰ্গীপ্ৰিয়া, যিহেতু মোৰ ছোৱালীজনীৰ নাম হ'ল গাৰ্গীপ্ৰিয়া। যিহেতু কেকটো পেকিং হ'ল, দেখিছেনে? ঘৰলৈ যাব ওলাইছোঁ, ব'লক আমি ঘৰলৈ যাওঁ। যিহেতু আমাৰ ঘৰত এতিয়া নাম চলি আছে, দেখা পাইছেনে আপোনালোকে? যিহেতু নাম চলি আছে। আজিৰ দিনটোৰ সম্পূৰ্ণ পাৰ হ'লে মোৰ ছোৱালীজনী 5 বছৰ হ'ব আৰু 6 বছৰত ভৰি দিব। সুন্দৰকৈ নাম গাই আছে। কি সুন্দৰকৈ হাঁহি মাৰি মাৰি দবা কোবাই আছে, ইমান মৰম লগা বাবু। সৰু ল'ৰাটোৱে কি সুন্দৰকৈ দবা কোবাই আছে। এয়া আপোনালোকে দেখা পাইছে, নামটো সামৰণি মাৰিছে। সামৰণি মাৰি চাহকণ খাই আমি কেক কাটা আৰম্ভ কৰিম। গাইজ সকলোৱে চাই থাকিব দেই আপোনালোকে। গাইজ চাওক কি সুন্দৰকৈ সজাইছে। এই আমাৰ ভাঙা-চিঙা ঘৰ, এয়া আমাৰ ভাঙা-চিঙা ঘৰ, দেখা পাইছেনে? এয়া হৈছে আমাৰ ভাঙা-চিঙা ঘৰ। এইজনী হ'ল আমাৰ গাৰ্গীপ্ৰিয়া। বুলি কোৱা গাৰ্গীপ্ৰিয়া মানে বেলুন ফুকি থাকোতে বেলুনটো মানে কি মুখতে ফুটি গ'লগৈ, যিহেতু চকুটো কষ্ট পালে, চকুটো ৰঙা পৰি গ'ল। যদি সেইমতে বাৰু ঔষধ দিয়া হৈছে। দেখিছেনে আমাৰ ঘৰবিলাক এনেকুৱা, মানে এইবিলাক একো চিডিল নাই, বিডিল নাই। সেইবোৰ আপোনালোকক দেখাব পাই বহুত মানে মই সুখ অনুভৱ কৰিছোঁ, যিহেতু এইজনী হ'ল আমাৰ বোৱাৰী ভণ্টি। কি সুন্দৰকৈ সজাইছে, তাক ধন্যবাদ দিছোঁ। কি সুন্দৰকৈ সজাইছে, দেখিছেনে আমাৰ ভাঙা-চিঙা ঘৰ। এয়া এইবিলাক ডিজাইন চলি আছে। গাইজ ভাবিলোঁ যে মানে কেক কটাৰ আগতে সেৱা এটা লওঁ, সেয়েহে সেৱা এটা ল'লোঁ। এই আশীৰ্বাদ কৰিলে, দেখা পাইছেনে কিমান হুলস্থুল আমাৰ ঘৰত। এই আশীৰ্বাদ লৈ আছে, এই আইতাহঁতে আশীৰ্বাদ দি আছে, আইতা আৰু খুৰীহঁতে। গাইজ আৰু এটা কথা হ'ল, মানে কেকটোৰ ওপৰত মই মমপাত আনিব পাহৰি থাকিলোঁ। যিহেতু আপোনালোকে বেয়া কমেণ্ট নিদিব দেই, মই পাহৰি থাকিলোঁ। বহুত মানে কি হ'ব, বহুত ব্যস্ততাৰ মাজত মানে এই ভিডিঅ'টো লৈ আহিলোঁ। সেই মমপাতে আনিব পাহৰি থাকিলোঁ, আপোনালোকে বেয়া কমেণ্ট নিদিব দেই। হেল্ল' বন্ধু বান্ধৱীসকল, যিহেতু এইজনী হ'ল মোৰ ছোৱালী। মানে আজিৰ দিনটোতে সম্পূৰ্ণ মোৰ ছোৱালীজনী 5 বছৰ হৈছে। যিহেতু আপোনালোকে মোৰ ছোৱালীজনীক লগতে আশীৰ্বাদ কৰিব, কেক কাটিব, সকলোৱে চাই থাকিব দেই। চেষ্টা কৰিবা নম্বৰ নাই পচন্দ কৰি আছে। খোৱা বোৱা চলি আছে। এয়া হ'ল আমাৰ ওচৰৰ খুৰীদেউহঁতে, আমাৰ গাৰ্গীপ্ৰিয়া বাৰ্থডে খাব আহিছে। এয়া সকলোকে দেখালোঁ দেই অলপকৈ।